Hi everyone, welcome to my channel. আজি মই আপোনালোকক দেখাম Vivo নতুন ফোন X21 ৰ বিষয়ে। তো বলক ভিডিওটো স্টাৰ্ট কৰো। তো Vivo X21 ৰ মেইন প্লাস পইণ্ট হৈছে ইয়াৰ ফিংগাৰপ্ৰিন্ট স্কেনাৰটো, যেটো ইয়াৰ ডিসপ্লেৰ ভিতৰত দিয়া হৈছে। তো এটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ফোন যেটোত আপোনাৰ আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্ট দিয়া হৈছে। অলৰেডি ইয়াৰ এটা ভাৰ্সন চাইনা ৰিলিজ হৈ গল। তো অবিয়াসলি এটো ওয়াৰ্ল্ডৰ ফাৰ্ষ্ট ফোন নহয় যেটোত আপোনাৰ আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্ট আছে। তো ভিভোয়ে এবাৰ মোবাইল ওয়াৰ্ল্ড কংগ্ৰেছ বাৰ্সেলোনাত কিহতৰ কনসেপ্ট ফোন এপেক্স দেখাইছিলে যেটোত আপোনাৰ আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্ট আছিল। তো সেইটো এটা কনসেপ্ট ফোন আছিল যেটো জেনাৰেল পাব্লিকৰ কাৰণে নহয়, কিন্তু এইটো ফোন খেলকে লঞ্চ কৰিছে ইণ্ডিয়া জেনাৰেল পাব্লিকৰ কাৰণে, যেটো আপুনি কিনিব পাৰিব ফ্লিপকাৰ্টৰ পৰা এক্সক্লুসিভলি 35,990 দি। যদি আপুনি এই ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ তুলনাত আপুনি নৰ্মেল ফিংগাৰপ্ৰিন্টৰ লগত কম্পেয়াৰ কৰে, তো অবিয়াসলি আপোনাৰ নৰ্মেল ফিংগাৰপ্ৰিন্টটো স্পিডত বেছি ফাষ্ট হ'ব। কাৰণ নৰ্মেল ফিংগাৰপ্ৰিন্টটো কি হৈছে, এটো ইনোভেশন হোৱা বহুত দিন হৈ গল, হেতু বহুত স্টেজ পাৰ কৰিলে। তো অবিয়াসলি হেতু ফাষ্ট হ'ব আপোনাৰ এই ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ তুলনাত। এই আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্টটো ফাৰ্ষ্ট স্টেজ অফ ইনোভেশন হয় আৰু ভৱিষ্যতে ইয়াৰ ফিউচাৰটো বহুত ভাল হ'ব। ভিভোয়ে এই আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্টটো বনাইছে স্নেপটিক্স বুলি এটা কোম্পানীৰ সৈতে টাই আপ কৰি, যোনটো সিহঁতৰ এপেক্স ফোনটো আছিল। তো এতিয়া আমি চাম ইয়াৰ ডিসপ্লেৰ বাকি কিটা ফিচাৰ্স। তো ইয়াৰ ডিসপ্লে সাইজ হ'ব 6.28 ইঞ্চ ফুল HD প্লাস আৰু ৰিজলিউশন হ'ব 1080p × 2280 আৰু ইয়াৰ এক্সপেক্ট ৰেশিও হ'ব 19:9। আপোনালোকে দেখে যে এটা ফুল ভিউ ফোনত 18:9 এক্সপেক্ট ৰেশিও থাকে, কিন্তু ইয়াত 19:9 এক্সপেক্ট ৰেশিও হোৱাৰ কাৰণে ইয়াৰ ডিসপ্লেটো দেখিবলৈ আৰু দীঘলীয়া টাইপ হ'ব। আৰু এইখন এখন এমোলেড সুপাৰ এমোলেড হ'ব। তো অবিয়াসলি ইয়াৰ ভিউইং এংগল আৰু চাবলৈ ই বহুত ধুনীয়া হ'ব। আৰু ইয়াৰ পিক্সেল পাৰ ইঞ্চ হ'ব 402। এতিয়া আমি আহোঁ ইয়াৰ CPU-টোৰ ওপৰত। ইয়াৰ CPU-টো হৈছে Qualcomm Snapdragon 660, যেটো আপোনাৰ স্নেপড্ৰেগনৰ নিজৰ কাইৰো আৰ্কিটেকচাৰত বনোৱা হৈছে। আৰু ইয়াৰ স্পীডটো হ'ব 2.2 GHz অক্টা-কোৰ স্পীডত ই কাম কৰিব। আৰু এই Vivo X21ত থাকিব 6GB RAM আৰু 128GB ফোন মেমৰি। তো বলক এতিয়া আমি চাওঁ Vivo X21ৰ কেমেৰাৰ বিষয়ে। তো ইয়াৰ বেক সাইডে এটা ডুৱেল কেমেৰা সেটআপ দিয়া হৈছে, আৰু সেই ডুৱেল কেমেৰাটোৰ যোনটো প্ৰাইমেৰী কেমেৰা হ'ব সেইটো ৰিজলিউশন হ'ব 12 মেগাপিক্সেল আৰু ইয়াৰ এপাৰ্চাৰ হ'ব 1.8। আৰু ইয়াত এটা টেকনলজি থাকিব, সেইটো হৈছে ডুৱেল পিক্সেল টেকনলজি। ইয়াৰ এটা পিক্সেলে ডাবল কাউন্ট কৰিব আৰু ইয়াৰ কাৰণে পিক্সেল কোৱালিটি বহুত ধুনীয়া হ'ব নৰ্মেল পিক্সেলৰ তুলনাত। আৰু ইয়াৰ বেক সাইডে যোনটো সেকেন্ডাৰী কেমেৰা থাকিব সেইটো হ'ব 5 মেগাপিক্সেল আৰু এপাৰ্চাৰ থাকিব ইয়াত 2.4। এতিয়া আমি আহোঁ ইয়াৰ ফ্ৰণ্ট কেমেৰাটোৰ ওপৰত। ইয়াৰ ফ্ৰণ্ট কেমেৰা সেন্সৰটো সেম বেক কেমেৰা যোনটো প্ৰাইমেৰী কেমেৰা আছে 12 মেগাপিক্সেলৰ সেম সেন্সৰ হ'ব, কিন্তু ইয়াত এপাৰ্চাৰটো অলপ বেছি থাকিব, সেইটো হ'ব এপাৰ্চাৰ 2.0। আৰু এই Vivo X21ত বেটাৰী থাকিব 3200 mAh বেটাৰী। আৰু এটা বিষয় Vivo X21ৰ এক্সট্ৰা ফিচাৰ্ছৰ বিষয়ে মই আপোনাক কৈ যাওঁ যে Vivoৰ বাকিবিলাক X সিৰিজত কি হয়, মিউজিকত বেছি ফোকাস কৰা হয়। তো এই Vivo X21তো মিউজিকত এটা ফোকাস কৰা হৈছে। ইয়াত এটা হাই-ফাই চিপছেট দিয়া হৈছে যেটো AK4376A, যোনটো চিপছেটৰ কাৰণে ইয়াত সাউন্ড কোৱালিটিটো বহুত ভাল হ'ব। আৰু ইয়াত আপুনি মিউজিক শুনি বা গান শুনি বহুত ভাল পাব, আৰু হেডফোনত লগালে ইয়াৰ গানৰ কোৱালিটি বহুত ইমপ্ৰুভ হ'ব। বলক এতিয়া আমি চাই লওঁ Vivo X21ৰ বাকিখিনি স্পেচিফিকেশনছ। ভিডিওটো চাই আপোনালোকে গম পালে যে Vivoৰ X21ৰ স্পেচিফিকেশনছবোৰ কি আৰু কি কি ইয়াত বস্তু আছে। আৰু ফিউচাৰত মই এই Vivo X21ৰ আনবক্সিং কৰিম, তো সেইবাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। চোৱাৰ বাবে ধন্যবাদ। মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।